কি হৈছে কি কথাটো কৈ দিয়ক মোক এনে যে লৈ আহিছে আপুনি ইয়াৰ ওপৰলৈকে কি হৈছে কি কথাটো এটো না দাদা যোৱাবাৰ যে আপুনি ভিডিঅটো বনাইছিলে প্লাষ্টিক চেয়াৰখিনি আমি জাস্ট পেলোৱাৰ কাৰণে ভাগিব নেকি সুধিছিলে আজি জাস্ট আমি সেকেন্ড ফ্লোৰ পৰা পেলাই দেখাম যে আমাৰ চকী ইমান সোনকালে নাভাগে মানে আপোনাৰ চকীখিনি ইমান মজবুত হয় না এতিয়া ওপৰৰ পৰা পেলাই দিলে 2 মহলাৰ ওপৰৰ পৰা পেলাই দিলেও নাভাগিব নাভাগে বলে কেনেকুৱা আছে চেয়াৰ কেনেকুৱা আছে চাওক মই কোনখন নাভাগে আমি ভিতৰলৈ গৈছে তেওঁলোকৰ এইটো গুদাম হয় মই গোটেই সবিশেষ কম তেওঁলোকে কৈছে 2 মহলাৰ ওপৰৰ পৰা বোলে তেওঁলোকে চকীখিনি পেলাব প্লাষ্টিক চেয়াৰ আৰু সেইখিনি নেভাঙে মানে সো প্ৰথমে আচলতে কেনেকুৱা ধৰণৰ এইখিনি চেয়াৰ কি হ'ব সেইখিনি মই আপোনালোক দেখাইছো আহক মোৰ লগত আচ্ছা ইয়াত বহুতে চেয়াৰ এনেকুৱা দেখিছো বহুত চেয়াৰ টেবুল এইবিলাক বহুত বস্তু আছে কি কোনখন পেলাব মানে আমি সুপ্ৰিম কোম্পানী পেলাম আচ্ছা সুপ্ৰিম কোম্পানীৰ পেলাব আচ্ছা এনেকুৱা চেয়াৰ পেলাব আচ্ছা ভাঙে নে নেভাঙে মই এইটো দেখাই দিছো সেইকাৰণে আমি দুখন চেয়াৰ লৈ গৈছো আচ্ছা দুখানে আপুনি প্ৰমাণ পাই যাব চকী ভাগিব নে নাভাগিব আচ্ছা এইটো মানে লং লাষ্টিং আচ্ছা পেলাই পেলাই প্ৰথমে এক্সপেৰিমেণ্ট কৰিব লগা হওক কি আসলে তেওঁলোকে পেলাবলৈ গৈছে এখনকে আপোনালোকক দেখাব পেলাই পেলাই প্ৰথমে দুখন চেয়াৰ তেওঁলোকে লৈ আনিলে আৰু দুইটা আসলতে সুপ্ৰিম কোম্পানীৰ হয় হয়নে নহয় আৰু আপোনালোকে সকলোকে কমত দিব পাৰিবতো সকলোকে দিব পাৰিব আৰু যদি লাইক কমেন্ট সাবস্ক্ৰাইব কৰি আহে তেতিয়া আৰু স্পেশাল ডিসকাউন্ট পোৱা যাব বঢ়িয়া হেতু হ'ব প্ৰথমে আই থাকক ওপৰৰ পৰা এইবিলাক চেয়াৰ মানে পেলালে ভাঙে নে নেভাঙে প্ৰথমে মেম এটা পেলাই দেখাই দিয়ক প্ৰথমে এইখন পেলাবলৈ গৈছে আচ্ছা এইখন ৰেডি এতিয়া পেলাব ন হয় পেলাব আৰু এতিয়া চাওক মই ওপৰৰ পৰা দেখাই দিছো এইখন সেকেন্ড মানে প্ৰথমখন দেখিলে নেভাঙিলে আৰু এইখন আচলতে তেওঁলোকে সেকেন্ডখন লৈ আহিছে এইখনো আচলতে সুপ্ৰিমৰ হয় প্লাষ্টিক চেয়াৰ এনেকুৱা ধৰণৰ থাকিব মেম এইখনো নেভাঙিব এইখনো নেভাঙে আচ্ছা মই এইখন পেলাই দেখাওক মেম এইখন এতিয়া পেলাই দেখাইছে চাওক এইখন মই আপোনালোকক দেখাই দিছোঁ তলতো কেমেৰা কৰি আছে আৰু এতিয়া পেলাই মই আপোনালোকক দেখাই দিছোঁ ওপৰৰ পৰা চাওক 1 2 3 গো চাওক এইখন নেভাঙিলে চাওক মই আপোনালোকক দেখাই নেভাঙিলে আৰু ইখনো মানে নাভাঙিলে চালে আপোনালোকে আচলতে প্লাষ্টিক চেয়াৰ যিখিনি আছে তেওঁলোকে সহজে মানে 2 ষ্টৰীৰ ওপৰত আছো আমি আচলতে 2 ষ্টৰীৰ ওপৰত আছো আৰু এনেকুৱাকে তেওঁলোকে নেভাঙে আৰু সেইখিনিটো আপোনালোকে ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰি দিলে ডিসকাউন্ট পাই যাব হয় স্পেশাল ডিসকাউন্ট পাব আমাৰ ফালে শ্ৰী ফাৰ্নিচাৰ বঢ়িয়া আচলতে দেখালো আপোনালোকক চেয়াৰখিনি এতিয়া আচলতে তেওঁলোকৰ কেনেকুৱা আচলতে ফাৰ্নিচাৰ কালেকশ্যন আছে সেইখিনিও দেখাওঁ সেইখিনিৰো আপোনালোকে ওৱাৰেণ্টি পাব আৰু এনেকুৱাকে আমি দেখুৱাৰ কাৰণে আপোনালোকে ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰি দিয়ক আমি আজি বিভিন্ন ধৰণৰ ডাইনিং দেখুৱাম ইয়াত আমাৰ মাৰ্বল ডাইনিং পাব ডিজিটেল গ্লাছৰ ডাইনিং পাব আৰু প্লেন গ্লাছতো পাব কেইজনমান আমাৰ ডাইনিং চাই ল'ব আসলে বহু ধৰণৰ এনেকুৱা মাৰ্বলৰ ডিজাইনৰ গোটেইখিনি মাৰ্বলেই হয় গোটেইখিনি মাৰ্বল গোটেই ডিজাইনৰ এনেকুৱা ধৰণৰ ডাইনিং টেবুল আছে বিভিন্ন ৰকমৰ ডাইনিং টেবুল আপোনালোকৰ ইয়াত এভেইলেবল আছে মই এজোৰমান মই দেখাইছোঁ মেম এইযোৰ মাৰ্বলৰ মাৰ্বল হয় আৰু বেলেগ ডিজাইনৰো আছে মাৰ্বল হয় চাই লওক আৰু মই সলিড উড মানে গোটেই তলৰটো মানে সলিড উড ন সলিড উডৰ আৰু গোটেইটো আপোনালোকে ডিজাইন চাওক তেনেকুৱা ৰয়েল লুকৰ এনেকুৱা ধৰণৰ পুৰা ডিজাইনৰ ডাইনিং টেবুল এভেইলেবল পাব কম প্ৰাইজত আছে এইটো প্ৰাইজ আছে মাত্ৰ 79000 লিখা আছে ইয়াতে 6 সিটাৰত 79000 আৰু এইবিলাকত তেওঁলোকে কৈছে এইবিলাকতো স্ক্ৰেচ বা এনেকুৱা ধৰণৰ কোনো দাগ চাগ নহয় ন মাৰ্বলত নহয় মই কৰি দেখাই দিছো আপুনি আচ্ছা মই কৰি পেলাই তেওঁ দেখাই দিছে মানে এনেকুৱা কৰি পেলাই চাওক এইটোত মানে গোটেইটো স্ক্ৰেচ নহয় মানে চাওক মই আপোনালোকক দেখাই দিলোঁ কোনো ধৰণৰ স্ক্ৰেচত তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাই মানে আচ্ছা এইবিলাকৰ প্ৰাইচ যেনেকৈ 79 হৈছে তাতকৈ কমতো পায় নেকি পাই যাব ন আচ্ছা বঢ়িয়া আৰু মই এখনমান মই আপোনালোকক ডিজিটেল গ্লাছৰ লুক এটা দেখাইছোঁ সলিড উডৰে হয় গোটেইটো একদম পুৰা সলিড উডৰ কালেকশ্যন কমপ্লিট উড আছে ইয়াত আৰু এইটো ডিজিটেল গ্লাছ আছে আচ্ছা ডিজিটেল গ্লাছ হয় মই আপোনালোকক দেখাই দিছোঁ এনেকুৱা ধৰণৰ ডিজিটেল গ্লাছটো মানে আচলতে প্ৰিণ্টেড হয় ভিতৰখনত প্ৰিণ্ট হৈ থাকে এইটো গোটেই ডিজাইন বেলেগ প্ৰিণ্টতো আহি যাব আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব বেলেগ ডিজাইনৰ গ্লাছ পাই যাব আৰু এনেকুৱা ধৰণৰ আপোনালোকে 6 সিটাৰত খুব ধুনীয়া সুন্দৰ আপোনালোকে চাওক ইয়াৰ গোটেই কালেকশ্যনটো চাওক পুৰা উডটো গোটেই সলিড হয় আৰু ইয়াৰ ওৱাৰেণ্টি 1 ইয়াৰ তেওঁলোকে দিয়ে লাইফ টাইম সার্ভিস পাই যাব লাইফ টাইম সার্ভিসও এভেইলেবল পায় আৰু ভিডিওটো যদি আপোনালোকে লাইক আৰু শেয়াৰ কৰি দিয়ে মেমে মানে কিবা এটা আৰু ডিসকাউন্ট দিব লাইক কৰিব আৰু শেয়াৰ কৰিব কিবা এটা চাই দিব গ্লাছ টপতো বিভিন্ন এনেকুৱা ধৰণৰ ডিজাইনৰ তেওঁলোকৰ ওচৰত এভেইলেবল আছে চাওক এনেকুৱা ধৰণৰ আপোনালোকে পাব কি লুকটো চাওক আপোনালোকে আৰু ইয়াৰ শব্দ শুনিলে আপোনালোকে চাওক অকমান মেমক কৈছো অকমান টানি পেলে লৈ যাওক যাতে ইয়াৰ শব্দ হয় সলিড উড হয় নে নহয় সেইটো মানে চাওক আপোনালোকে অকমান টানি আনিলে আৰু দেখিব চাওক ইয়াৰ গোটেইটো
এইটো গম পোৱা গৈছে যে পুৰা সলিড উডৰ হয় সলিড উড কিমানৰ পৰা গ্লাছ টপত ষ্টাৰ্ট হৈ যায় নি 54 55 তেনেকুৱা পৰা ষ্টাৰ্ট হৈ যায় তেনেকুৱা হৈ যায় আৰু আমাৰ ভিডিঅ'টো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰক তাতো আপোনালোকে সাংঘাতিক ডিসকাউন্ট তেওঁলোকে দিব স্টপ আৰু আইৰন ফ্ৰেম হ'ব এইখিনি আচ্ছা এনেকুৱা ধৰণৰ 4 সিটাৰ 6 সিটাৰ দুইটা পাই আচ্ছা চাওক মই আপোনালোকক এইটো ধৰণৰ ডিজাইন আৰু এইটো সকলোতকে তেওঁলোকে কমত দিয়ে অনলি 14008 रुपीस লিখা আছে গুটেটো গ্লাছ টপৰ এনেকুৱা ধৰণৰ ডিজিটেল প্ৰিন্টত আছে কাৰণে ডিজিটেল প্লেনটো কম হয় অলপ প্লেনটোত আৰু কম হ'ব আচ্ছা এনেকুৱা ধৰণৰ গ্লাছৰ আৰু আইৰনৰ এনেকুৱা ধৰণৰ ডিজাইনৰ আছে বেলেগ বেলেগ ভেৰাইটিজ অফ কালাৰ ডিজাইন আছে গ্লাছত বিভিন্ন ৰকমৰ ডিজাইনৰ একদম কালাৰ কম্বিনেশ্যন খুব ধুনীয়া লাগিছে এনেকুৱা ধৰণৰ ডিজাইনত পাই যাব উডতো পাই যাব আৰু ভেৰাইটিজ অফ ডাইনিং টেবুল আসলে তেওঁলোকৰ ইয়াত এভেইলেবল আছে এটা এল সোফা দেখাম আচ্ছা নতুন ডিজাইনাৰ এটা চাব পাৰে আপোনালোকে হয় হয় এটো আপোনাৰ এমআৰপি আছে 60500 আচ্ছা খুব ধুনীয়া হেডৰেসও দেখিছো হ্যাঁ ম্যাম হেডৰেস আছে এটো আপুনি নিজে এডজাস্ট কৰি ল'ব পাৰিব আচ্ছা আচ্ছা এনেকে এডজাস্ট কৰিবও পাৰে আচ্ছা এটো অকমান বেকাও কৰিব পাৰে সিধা এনেকেও ৰাখিব পাৰে আচ্ছা বঢ়িয়া এটো জাস্ট এনেকে কৰি থাকে আৰু বেক কৰাই যায় এটো যোনটো আপোনাৰ আৰ্মত আছে উডেন ফিনিশিং আছে আচ্ছা আৰু ইয়াত ধুনীয়াকে আপোনাৰ বুটাম লগোৱা ডিজাইন কৰা আছে কালাৰটো কিন্তু খুব কম্বিনেশ্যন খুব ধুনীয়া লাগিছে আপুনি দুটা ষ্টুল পাব আৰু এখন সেন্টাৰ টেবুল আচ্ছা এইটো পাব আচ্ছা এই গুটি দুটা ষ্টুল পাব আৰু এটা সেন্টাৰ টেবুল পাব আৰু গুটি সেটটোৰ আসলে প্ৰাইস আপোনালোকে শুনিলে আচৰিত পাম মেম কিমান প্ৰাইসত কৈছে এটো আছে আপোনাৰ 60500 60500 অনলি ইয়াৰ পৰা আপোনাৰ ডিসকাউন্ট আছে আচ্ছা বঢ়িয়া আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক এনেকুৱা ধৰণৰ এল টাইপ ডিজাইনৰ আপোনালোকে সোফা পাব মই আপোনালোকক নেক্সট কালেকশ্যন দেখুৱাইছো কি ধুনীয়া প্ৰিমিয়াম লুকত এনেকুৱা ধৰণৰ ডিজাইনৰ আপোনালোকে এল টাইপ সোফা সেট ইয়াত এভেইলেবল আছে মেম এটো এল টাইপ সোফা ন ডিজাইনাৰ ডিজাইন আছে আচ্ছা আচ্ছা বঢ়িয়া কিমান প্ৰাইসত হ'ব এনেকুৱা ধৰণৰ এল টাইপ এটো আছে আপোনাৰ 63500 63000 আচ্ছা 63500 এনেকুৱা ধৰণৰ আপোনালোকে ডিজাইনৰ সোফা পাব কালাৰ বেলেগও পাই যায় কালাৰ আপোনালোকে নিজে চইচ কৰি দিব পাৰিব কেটলগ চাই আমাৰ কেটলগ আছে আচ্ছা আচ্ছা কালাৰো বেলেগ পাই যাব এনেকুৱা মই আপোনালোকক দেখাইছো এনেকুৱা ধৰণৰ ডিজাইনৰ তেওঁলোকৰ ওচৰত এভেইলেবল আছে সো আপোনালোকৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰো ভিডিঅ'টো যদি ভাল পাই আছে তলত লাইক কৰক শ্বেয়াৰ কৰক আৰু এই ভিডিঅ'টো কিন্তু ইয়াতে অন্ত কৰিছো আনটি ভিডিঅ'ত আপোনালোকক নিশ্চয় লগ পাম তেতিয়ালৈকে কিন্তু সকলোকে টাটা বাই বাই